দোস্তো ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল জেবক্স আৰু আপোনালোকে চাইছে জেবক্স। এতিয়া মই এটা মিছ'ৰ পৰা এটা অৰ্ডাৰ দিছিলোঁ পাৰ্চেল, যিটো এটা ৱাটচ হয় আৰু ৱাটচটো এতিয়া ফোন কৰিছে ইতিমধ্যে আৰু ফোন কৰিছে যিটোকে মই এতিয়া আনিব যাব লাগিব আৰু আনিব যাব লাগিব যিটোকে এতিয়া মই যাম। তো যাই ৱাটচটো আনি মই ঘৰত আনিম আৰু ঘৰত ডাইৰেক্ট আনবক্সিং কৰিম। তো সেইটো আৰম্ভ কৰোঁ ব্লগ। আৰু দোস্তো মই আহি গ'লোঁ এতিয়া ঘৰত, আৰু যিহেতুকে এতিয়া আন্ধাৰ হৈছে ন' প্ৰব্লেম। ইয়াতে আছে আমাৰ পাৰ্চেলটো, তো আনবক্সিং কৰোঁ। ইয়াতে আছে আমাৰ চিজাৰ, তো মই ইয়াতে থৈ ল'লোঁ। এতিয়া আমি আনবক্সিং কৰোঁ। তো খুলি ল'লোঁ এইটো, আৰু এতিয়া আমি খুলিম আমাৰ সেই বস্তুটো খুলি ল'লোঁ। তো ইয়াতে পোনপ্ৰথমতে এনেকুৱা আহিছে, মই যেনেকৈ কৈছিলোঁ মই অৰ্ডাৰ কৰিছোঁ মিছ'ৰ পৰা। এটা চাউণ্ড ওলাইছে, আপোনালোকে মাইকত শুনিবলৈ পাইছে চাগে। তো এই বস্তুটো আমি এতিয়া খোলোঁ এই বস্তুটো এতিয়া। ইয়াতে কিবা পঞ্চৰ নিচিনা দিয়া আছে, পঞ্চ নহয় বাৰু, চাইকেল কিনিলে যিদৰে প্ৰথমতে দিয়ে ঠিক সেইদৰে। ইয়াৰ ভিতৰত তাৰমানে বস্তুটো আছে। আপোনালোকে পেকেটৰ চাউণ্ডটো বেছি পাইছে চাগে মোৰ ভইচত কৰি, কাৰণ মই মাইকটো তলত থৈ দিছোঁ। আৰু সেই বস্তু যেতিয়া এতিয়া গায়ক ন' প্ৰব্লেম, এইটো নালাগে। ইয়াতে কিবা এখন দিয়া আছে, ইউ কেন উইন 52,000, গিভ আছ 5 ষ্টাৰ ৰেটিং, ন' ফটোজ অন ইয়ৰ অৰ্ডাৰ এণ্ড গেট চান্স টু পাৰ্টিচিপেট ইন লাকি ড্ৰ', উইনাৰ উইল বি পেইড বাই দেয়াৰ পেটিএম এণ্ড ফোনপে একাউণ্ট আফটাৰ গিভিং ৰেটিং, হোৱাটছএপ দ্য স্ক্ৰীনশ্বট অন নাম্বাৰ এটা দিয়া আছে। ইয়াতে দিয়া আছে ইয়াৰ কৰ্পৰেশ্যন ইজ দ্য প্লেজাৰ টু আছ বুলি দিয়া আছে। কিবা কিবা এটা লিখি দিছে এখন, যদি মই সেইটো কৈ দিছোঁ স্ক্ৰীনশ্বট কৰি চাব পাৰিব। স্ক্ৰীনশ্বট মানে ভিডিঅ'টো পষ্ট কৰি চাব পাৰিব। আৰু এইফালেদি হিন্দী দি আছে, আৰু আছে এতিয়া ৱাটচটো এতিয়া চিজাৰটো মই আনি লওঁ, কাৰণ চিজাৰটো বেছি কাটিবলগীয়া হোৱা নাই, বেছি মানে কাটাই নাই। তো এণ্ড 3, 2, 1 খুলি ল'লোঁ। ইয়াতে আহি গৈছে আমাৰ ৱাটচ। ৱাটচটো এনেই দেখাত ভালেই, নাজানো কি চাৰ্জ আছে নাই, এইটো কিবা এটা দি দিছে। আই থিংক চ' এইটো এইদৰে চাৰ্জত লগাব লাগে। এইদৰে এটা পিন দিয়া আছে, ইয়াতে চাৰ্জিং দিয়া আছে, এইদৰে দি চাৰ্জ লগাব পাৰে। আৰু ইয়াতে দিয়া আছে যিটো আমি নৰ্মেলি পিন্ধিব পাৰোঁ। এতিয়া মই যদি এইটো পিন্ধো মোক মানুহে গাধা গৰু পাগল বুলি ক'ব, কাৰণ এইটো গৰুহে পিন্ধিব এইটো, কাৰণ ইয়াতে ঘড়ীয়ে নাই। মোৰ হাত বেছি ডাঙৰ নহয় দিয়ক, মই বেছি মোটা নহয় যিহেতুকে। আৰু ইয়াতে এখন প্লাষ্টিক আছে, প্লাষ্টিকখন চাগে খুলি ল'ব পাৰি। তো প্লাষ্টিক খুলি ল'লোঁ। আই থিংক চ' চাৰ্জ দিব লাগিব নেকি। তো এতিয়া মই এই বস্তুটো চাৰ্জত দিম, আৰু চাৰ্জত দি এতিয়াতো ৰাতি আবেলি হৈছে বহুতেই। আৰু ফ্ৰেণ্ডছ, মই চাৰ্জ কৰি আনি ল'লোঁ ৱাটচটো, আৰু এতিয়া ৱাটচটো চাৰ্জ কৰি লোৱাৰ পাছত মই অকণমান কিছুমান ছিষ্টেম কৰি ল'লোঁ। ইয়াতে আছে মোৰ ৱাটচটো। তো বেছি দেৰি নকৰোঁ, মই আপোনাক স্ক্ৰীণ ৰেকৰ্ডিং কৰি দেখুৱাই আছোঁ। এইফালেদি বেক কেমেৰা হৈ থাকিব, আপোনালোকে স্ক্ৰীণ ৰেকৰ্ডিং কৰাটোও দেখি থাকিব, চাই থাকিব। দেখুৱাই আছোঁ তো এতিয়া এইবিলাক বস্তু আমি চাইড কৰিলোঁ, আৰু আমাৰ ৱাটচটো আমি পোনপ্ৰথমতে এটা ছিষ্টেম চাই লওঁ। তো পোনপ্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ, ইয়াতে আছে আমাৰ যেতিয়া আমি অন কৰোঁ তেতিয়া আমাৰ এই বস্তুত ভালদৰে ফ'কাছ কৰিব পৰা নাই চাগে। অ'কে এতিয়া ৱাইপাৰ মই থৈ দিছোঁ, তাৰপাছতে আছে হাৰ্টাৰ আছে, ইয়াতে বহুত কিবা কিবি আছে। পোনপ্ৰথমতে আছে ৱালপেপাৰ, তাৰপাছত আছে ইয়াতে ষ্টেপছ বুলি, তাৰপাছত আছে ইয়াতে হাৰ্ট ৰেট, যিটো আমি হাৰ্ট নৰ্মেলি, আৰু তাৰপিছত আছে স্পটছ আৰু মেছেজ, যদি কোনোবাই মেছেজ দিয়ে। তাৰপাছত আছে শ্লিপ, শুই থকাৰ সময়ত। তাৰপাছত আছে ৱেডাৰ, তাৰপাছত মিউজিক, তাৰপাছত আৰু বেলেগ কিবা কিবি ছেটিংছ ম'ড মই ক্লিক কৰিছোঁ। এতিয়া ৰিম'ট কেমেৰা, তাৰপাছত আছে আৰু এইটো ডিভাইচ, মই আপোনাক সকলোবোৰ দেখুৱাই আছোঁ। আৰু ইয়াতে থিম, যিটোকে মই ৱালপেপাৰ থিম বুলি লগাই দিছোঁ। ইয়াতে ৰিছেট কৰিব পাৰে। এইখন আছে স্কেন কৰি, যদি কোনোবা যদি কানেকশ্যন অকণমান হেৰি আছে, এইখন স্কেন কৰি ল'ব পাৰে। তাৰপাছত ইয়াতে হৈছে পাৱাৰ অফ, মই পাৱাৰ অফ কৰি দিছোঁ। এয়া পাৱাৰ ডাউন বুলি লিখা আছে। তাৰপাছত নেক্সট
অকণমান পাছত আৰু অফ হৈ গ'ল আৰু যেতিয়া আপুনি এতিয়া এইদৰে এবাৰ ক্লিক কৰিলে নাহিব এইটো আপোনালোকে ক্লিক কৰি ধৰিব লাগিব এণ্ড দেন ফিট প্ৰ' বুলি আহিছে যিহেতু এইটো কোম্পানীটো ফিট প্ৰ' হয় আৰু তাৰপাছত ইয়াতে টাইমটো দেখাই আছে 24 আৱাৰ্ছ ক্লকত দেখাইছে কাৰণ মই 24 আৱাৰ্ছত ক্লকত থৈ দিছোঁ আৰু ইয়াতে আছে চাওক ইয়াতে অকণমান আছে এইবিলাক তো প্ৰথমতে আমি মোবাইল স্ক্ৰীনলৈ যাওঁ বলক আহক ইয়াতে আছে আমাৰ ইয়াতে দেখুৱাই আছে চাওক এইদৰে LT716A7 একদম ওপৰত ৰাইট চাইডে তাৰপাছত ইয়াতে আছে আমাৰ কিছুমান ফিচাৰ্ছ আছে ইয়াতে যদি মই ইয়াতে ফাইণ্ডত ক্লিক কৰি দিওঁ ডাইৰেক্ট ৱাটচটো ভাইব্ৰেট কৰিব আপোনালোকে চাওক ৱাটচটো ভাইব্ৰেট কৰি আছে মই আৰু এবাৰ ক্লিক কৰি দেখুৱাই দিছোঁ ফাইণ্ডত আপোনালোকে দেখিব পাৰিব ইয়াতে ফাইণ্ডত ক্লিক কৰি দিছোঁ আৰু ৱাটচটো লুকিং ফৰ বুলি ইয়াতে লিখা আছে চাওক তাৰপাছত ইয়াতে আছে ৰিম'ট শ্বাটাৰ যিটো ইয়াতে ৱাটচৰ লগত ক্লিক কৰিলে ইয়াতে কেমেৰা অট'মেটিক অন হৈ যাব তো ইয়াতে আছে ৰিম'ট শ্বাটাৰ বুলি মোৰত যাব লাগিব মই মোৰত অ'কে মাৰি দিছোঁ এতিয়া চাওক এতিয়া কেমেৰা আহিছে কেমেৰা আমি ইয়াতে যদি অন কৰি দিওঁ তেতিয়া অন হৈ যাব চাওক কেমেৰা ইয়াতে আহি গৈছে এতিয়া আমি এইটো বেক কৰি দিম নালাগে আমাক বেক কৰি দিছোঁ তাৰপিছত ইয়াতে মেছেজ পোষ্ট আছে মেছেজ পোষ্টত আপোনালোকে এইবিলাক যদি অন কৰি থৈ দিয়ে কিছুমান ইয়াতে নটিফিকেশ্যন আহিব চাওক এতিয়া কল ৰিমাইণ্ড অন কৰি থৈ দিব পাৰে ইয়াতে মই কল ৰিমাইণ্ড কমেণ্টিং বুলি আহিছে তো এতিয়া চাওক তাৰপাছত আহিছে SMS ৰিমাইণ্ড বুলি ইয়াতে বহুকেইটা ছিষ্টেম আছে চাওক তাৰপাছত ইয়াতে বহুকেইটা আছে আপুনি অন কৰি থ'ব পাৰে 4-5টা তাৰপাছত আছে ইয়াতে ডায়েল ছেটিংছ যিটো আপোনাৰ ডায়েল ছেটিংছত আপোনালোকে কিছুমান হেৰি দেখিবলৈ পাব ইয়াতে আছে ইয়াতে ৱালপেপাৰ আছে কিছুমান থিমছ আপোনালোকে দেখিবলৈ পাব তাৰ ইয়াতে ভাইব্ৰেশ্যন অন কৰি থৈ দিব পাৰে এতিয়া চাওক এতিয়া মই যিহেতুকে এতিয়া ৱাটচটো মোৰ মোবাইলটো কানেক্ট হৈ গৈছে মই এতিয়া ইয়াতে মোৰ অপশ্যনত গুচি গৈছোঁ লুকিং ফৰ যদি মই এতিয়া অন কৰি দিওঁ ডিৰেক্টলি আপোনালোকে দেখিবলৈ পাব চাওক ইয়াতে এটা মেছেজ আহিছে আপোনালোকে এটা চাউণ্ড শুনিব পাইছে চাগে চাওক এতিয়া মই যেতিয়ালৈকে অ'কে নামাৰোঁ এইটো মানে ষ্টপ নহ'ব মই অ'কে মাৰি দিছোঁ চাওক এতিয়া ষ্টপ হৈ গৈছে ঠিক সেইদৰে এই দুটাৰ মাজত যি কানেকশ্যন হৈ গৈছে এতিয়া চাওক মই অ'কে মাৰি দিছোঁ তাৰপাছত এতিয়া মই বেক মাৰি দিছোঁ এইদৰে এইটো আপোনালোকে ছুইচ অফ কৰি থৈ দিব পাৰে তো এইখিনি আছিল ঘড়ীটোৰ বিষয়ত আৰু দোস্ত বহুত ডাঙৰ বৰষুণ আহি আছে ইয়াতে যদি মই যদি কওঁ ইয়াতে মোৰ ৱাটচটো আছে ৱাটচটো বাৰু ৱাটাৰপ্ৰুফ মই আপোনালোকক কৈ দিছোঁ ৱাটচটো ৱাটাৰপ্ৰুফ এনে বেয়া নহয় বাৰু মই আপোনালোকক ক'ব লাগিছিল যে ৱাটচটোৰ দাম লৈছে 329 যিহেতুকে মিছত আপোনালোকে জানে ফাৰ্ষ্ট অৰ্ডাৰ কৰিলে 100 ৰুপিজ মাইনাছ হয় কিন্তু এতিয়া মই যোৱাকালি চাইছিলোঁ দামটো আছিল 432 যিহেতুকে দাম বাঢ়িছে এতিয়া নাজানো তেতিয়া অফাৰ আছিল নেকি মই ইমান ভালদৰে নাজানো মই কিনিছিলোঁ আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ'ৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকক সকলোবোৰ জনালোঁ আৰু ভিডিঅ'টোৰ মাধ্যমেৰে ইমানেই আছিল ভিডিঅ'টো ৱাটচটোত ইমানে আৰু ষ্টেপছ আছে ইয়াতে ষ্টেপ হাৰ্ট ৰেট যিটো প্ৰেছাৰ চাব পাৰে ইয়াতে মেছেজ নটিফিকেশ্যন আহিব যদি আহে এইবিলাকে আৰু ছিষ্টেম মই আপোনাক বেছি কৈ নাথাকোঁ বৰ বেছি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে লগ পাম এটা নতুন ভিডিঅ'ত সামৰিছোঁ নমস্কাৰ